BPF long live Hagrama Mohilari Jindabad আমাৰ উদালগুৰি জিলা BPF দলৰ কাৰণে বহুত ভাল খবৰ কাৰণ আপোনালোকে সকলোৱে জানে যে বিটিআৰ চুক্তিৰ যোগেদি আমাৰ বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ পৰা 60খন গাঁও বিটিচিত অন্তৰ্ভুক্ত হৈছে আৰু সেই 60খন গাঁও অন্তৰ্ভুক্ত হোৱাৰ পিছত আমি উদালগুৰি জিলা কমিটি BPF দলৰ তৰফৰ পৰা আমি সেই ঠাইবিলাকত আমি ভ্ৰমণ কৰিছিলোঁ আৰু তাত দেখা পাইছোঁ যে বহুত মানে নেতা কৰ্মী আমাৰ BPF দলক ভাল পায় আমাৰ হাগ্ৰামা মহিলাৰীক ভাল পোৱা বহুত ব্যক্তি আছে আৰু তেওঁলোকে আমাৰ BPF দলত যোগদান কৰিবৰ কাৰণে মানে ইচ্ছা প্ৰকাশ কৰিছিলে আৰু সেইকাৰণে আজি আমি তেওঁলোকক আমাৰ উদালগুৰি জিলা BPF অফিচত আমি তেওঁলোকক আমন্ত্ৰণ কৰিছিলোঁ আজি আমি বিশেষভাৱে আমাৰ মহিলা BPF যেহেতু আমাৰ আছে সেইকাৰণে আমি বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ তিনিটা সমষ্টিত যিসকলক অন্তৰ্ভুক্ত কৰা হৈছে সেই তিনিটা সমষ্টিৰ মহিলাসকলক আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ আৰু আনুষ্ঠানিকভাৱে তেওঁলোকে আজি BPF দলত যোগদান কৰিলে আৰু উদালগুৰি জিলা BPF মহিলাত তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰিলোঁ কিছুমানক আমি উপসভাপতি সম্পাদক অৰ্গেনাইজিং সেক্ৰেটাৰী তেনেকুৱা ধৰণৰ তেওঁলোকক আমি দায়িত্ব দিলোঁ